নমস্কাৰ অসমবাসী ৰাইজ আমাৰ চেনেল এডুকেশ্যন ইন আছামিছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ 10টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। বলক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিশ্বৰ আটাইতকৈ সন্মানীয় বঁটা হ'ল নোবেল বঁটা। সাহিত্যত নোবেল বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন? ফ্ৰান্সৰ ৰেনে এফ এছুল্লি প্লুড'হুম 1901 চনত লাভ কৰে। সাহিত্যত নোবেল বঁটা লাভ কৰা প্ৰথম মহিলাগৰাকী কোন? চেলমা লাগেৰলফ 1909 চনত লাভ কৰে। কোনগৰাকী ভাৰতীয়ই সৰ্বপ্ৰথম সাহিত্যত নোবেল বঁটা লাভ কৰে? 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে আৰু গীতাঞ্জলি গ্ৰন্থখনৰ বাবে লাভ কৰে। বিশ্বৰ কোন ঠাইত প্ৰথম কপিৰাইট আইন প্ৰৱৰ্তন কৰা হয়? 1709 খ্ৰীষ্টাব্দত ব্ৰিটেইনত। খ্ৰীষ্টপূৰ্ব কিমানত ৰামায়ণ আৰু মহাভাৰত মহাকাব্য ৰচনা কৰা হয়? 1000 খ্ৰীষ্টপূৰ্বত। সৰ্বপ্ৰথম কোন দেশত হাতে লিখা পুথি ছপা কৰা হয়? 868 খ্ৰীষ্টাব্দত চীন দেশত। ইংৰাজী ভাষাৰ প্ৰাচীনতম মহাকাব্যখন কি? বেওলফ। প্ৰথম স্বৰলিপি কেতিয়া ছপা হয়? 1465 চনত। কোনে সৰ্বপ্ৰথম ইংৰাজী গ্ৰন্থ ছপা কৰে? উইলিয়াম কাক্সটনে 1474 চনত ছপা কৰে। পৃথিৱীৰ কোন ঠাইত সৰ্বপ্ৰথম চিঠিৰ বাকচ প্ৰচলন হয়? পেৰিছত 1653 চনত। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ বন্ধু-বান্ধৱীসকল। যিহেতু আমাৰ চেনেলটো নতুন, গতিকে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।